কোভিডৰ এই যুঁজখনত আমি বহু আপোন ব্যক্তিক হেৰুৱালোঁ, বহুতে এতিয়াও যুঁজি আছে। আৰু তাৰ মাজতে আন এটা ভাল নলগা খবৰ হ'ল ইয়াৰ তৃতীয় ঢৌ, য'ত আটাইতকৈ বেছি ভুক্তভোগী হ'ব শিশুসকল। কিন্তু তাৰ মাজতে এটা ভাল লগা খবৰ শুনিলোঁ যে অসমৰ স্বাস্থ্য বিভাগে জনাইছে যে কোভিডৰ তৃতীয় ঢৌ অসমৰ বাবে কিমান ক্ষতিকাৰক নহয়। তথাপিও অভিভাৱক হিচাপে মই অকণমান আতংকিত নোহোৱা নহয়। মই ভাবোঁ আপোনালোকো নিশ্চয় অকণমান আতংকিত। সেয়েহে শেহতীয়াকৈ দুজনমান শিশু বিশেষজ্ঞৰ লগত কথা পাতি মই যিকেইটা সাধাৰণ কথা গম পালোঁ সেইকেইটা আপোনালোকৰ লগত বিনিময় কৰোঁ বুলি ভাবিলোঁ। যেনে ধৰক, আমি প্ৰাপ্তবয়স্কসকল বাহিৰলৈ গ'লে আমি পিন্ধি যোৱা মাস্কখন বাহিৰতে থৈ অহাৰ ব্যৱস্থা কৰোঁ, বা শিশুসকলৰ যাতে সংস্পৰ্শলৈ সেই মাস্কখন নাহে তাৰ প্ৰতি যাতে লক্ষ্য ৰাখোঁ, বা শিশুসকলক যাতে অতি কমেও আধা ঘণ্টা হ'লেও ঘৰৰ চৌহদৰ ভিতৰতে ৰ'দ পৰা ঠাইত খেলা ধূলা কৰিবলৈ দিওঁ, কুহুমীয়া পানী খোৱাৰ অভ্যাস কৰাওঁ, কুহুমীয়া পানীৰে গা ধুৱাওঁ, বা আমি ব্যৱহাৰ কৰা মোবাইল, কম্পিউটাৰ, লেপটপ এইবোৰ শিশুসকলে চুবলগীয়া হ'লে তাক যাতে চেনিটাইজ কৰিহে দিওঁ। লগতে শিশুসকলৰ দেহত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আমি যাতে তেওঁলোকক সুষম আহাৰ প্ৰদান কৰোঁ। এইবোৰ আচলতে তেনেই সাধাৰণ কথা, কিন্তু এইবোৰৰ জৰিয়তে আমি আমাৰ শিশুসকলক সুৰক্ষিত কৰিব পাৰোঁ। লগতে এটা কথা সদায় মনত ৰাখিব যে শিশুসকল ঘৰৰ পৰা বাহিৰলৈ নোলায় মানে তেওঁলোকে সংক্ৰমণৰ পৰা মুক্ত নহয়। কাৰণ আমি প্ৰাপ্তবয়স্কৰ সকলো তেওঁলোকৰ বাবে এই বেমাৰৰ বাহক হ'ব পাৰোঁ। সেয়েহে আহক আমি প্ৰত্যেকজন প্ৰাপ্তবয়স্কৰে ভেকচিন লওঁ, যাতে আমি নিজৰ লগতে আমাৰ সমাজখনক সুৰক্ষিত কৰি তুলিব পাৰোঁ। ধন্যবাদ।